হাই ফ্ৰেণ্ডছ, মই মনমিতা নাথ। আজি মই আপোনালোকক এনেকুৱা এটা টপিক লৈ আহিছোঁ আপোনালোকৰ ওচৰত যে আমি কেনেকৈনো বিশেষকৈ লেডিজখিনিয়ে কেনেকৈ আমি ছেভিং কৰিব পাৰোঁ। আৰু ছেভিং বুলি ক'লে আমাৰ লেডিজখিনিৰ সঁচাকৈ খুব ভাল লগা এটা টপিক। আৰু আমি ছেভিং কৰি সকলোৱে ভাল পাওঁ। আৰু সেইটো আমি নিজে কোনোবাই যদি উপাৰ্জন কৰোঁ তাৰ পৰাও আমি ছেভিং কৰিব বিচাৰোঁ। নহ'লে বা আমি কোনোবা যদি মেৰিড হয় তেওঁলোকে নিজৰ হাজবেণ্ডে যি খৰচা দিয়ে তাৰ পৰাও অকণমান হ'লেও নিজৰ তাৰ পৰা সাঁচে। নহ'লে বা কোনোবা যদি নিজৰ ঘৰৰ মা দেউতাৰ পৰা লৈ হ'লেও অকণমান হ'লেও পইচা সাঁচি খুবেই ভাল পায় ছোৱালীখিনিয়ে বিশেষকৈ। আৰু সেই পইচাবিলাকখিনি এইটো নহয় যে সেই পইচাখিনি আমি পিছত কিবা বেলেগক দিম বা তেনেকুৱা নহয়। সেই পইচাখিনিৰে আমি লাষ্টত যেতিয়া আমাৰ বহুতখিনি পইচা হৈ যায় ছেভিং কৰি কৰি, আৰু তাৰ পৰা আমি নিজৰ কাৰণে এটা ভাল লগা অকণমান দামৰ বস্তু এটা কিনি লওঁ। গতিকে ছেভিং সকলোৰে ভাল লাগে। গতিকে মই সেইটো জানো, কিয়নো মই যিহেতু নিজে স্পেচিয়েলি ময়ো ছোৱালী হয় আৰু মোৰো ছেভিং বহুত ভাল লাগে। গতিকে মই যি ইনকাম কৰোঁ তাৰ পৰা অকণমান হ'লেও মোৰ ছেভিং কৰিব বহুতেই ভাল লাগে। আৰু আজি আপোনালোকক ক'ম যে আপোনালোকে সদায় যিবিলাক বস্তু ইউজ কৰি আছে সেই বস্তুবিলাকৰ পৰাও আপোনালোকে নিজে ছেভিং কৰিব পাৰিব। আৰু লগতে আপোনালোকে ছেভিঙৰ লগতে আপোনালোকে ইনকামো কৰিব পাৰিব। এতিয়া কেনেকৈ পাৰিব সেই কথাটো মই আপোনালোকক ক'ব বিচাৰিছোঁ। য'ত মানে আমি বিশেষকৈ লেডিজখিনিয়ে সকলোৱে মুখত ঘঁহা বস্তু বা বডিৰ কাৰণে বডি ৱাছ, নহ'লে বা চাবোন, চুলিৰ শ্বেম্পু, কণ্ডিচনাৰ, নহ'লে বা ওঠৰ বাবে এটা লিপষ্টিক বা চকুত লগোৱা এডাল কাজল, তেনেকুৱা ধৰণৰ যিবিলাক কছমেটিক বস্তু আছে আমি সকলোৱে কিনো সেই বস্তুবিলাক। আৰু সেই বস্তুবিলাক আমি কিছুমানে ব্ৰেণ্ডেড ইউজ কৰে আৰু কিছুমানে নন ব্ৰেণ্ডেড ইউজ কৰে, অৰ্ডিনাৰী তেনেকুৱা ধৰণৰ বস্তু ইউজ কৰে। চবে নিজৰ বাজেট হিচাপত ইউজ কৰে। আৰু সেইটো সকলোৰে সেইটো ভাবিবই লাগিব সকলোৱে যে আমাৰ যিমানখিনি সামৰ্থ্য আমি সেই সামৰ্থ্য অনুযায়ী আমি বস্তুবিলাক ইউজ কৰিব পাৰোঁ। কিন্তু মই আপোনালোকক কওঁ, যদি আপুনি ভাবি আছে যিখিনি ব্ৰেণ্ডেড ইউজ কৰিছে সেইখিনি কথাটো বাৰু মই নকওঁ বাৰু, তেওঁলোকে বাৰু নিজে এটা নিজৰ ব্ৰেণ্ড বিচাৰিছে আৰু তেওঁলোকে সেইটো ব্ৰেণ্ডৰ ইউজ কৰিছে। কিন্তু যদি আপুনি অৰ্ডিনাৰী বা তেনেকুৱা যিকোনো বস্তু আপোনালোকে যদি ইউজ কৰি আছে আৰু তাৰ আপুনি সেইটোৰ আপোনালোকৰ কিমান লছ হৈ আছে সেই কথাটো মই আজি ক'ব বিচাৰিছোঁ। আপুনি বাজেট হিচাপতে নিজৰ প্ৰডাক্ট ইউজ কৰক, কিন্তু আপুনি বাজেট হিচাপতো আপুনি ব্ৰেণ্ড ইউজ কৰিব পাৰে। আপুনি কম বাজেটতো ভাল ব্ৰেণ্ড এটা ইউজ কৰিব পাৰে। কেনেকৈ জানে? আপুনি যেতিয়া ফৰ এক্সাম্পল আপুনি সদায় নিজৰ ফেচত লগোৱা এটা ক্ৰীম কোনোবা যদি ব্ৰেণ্ডেড ইউজ কৰিছে তেওঁ বাৰু ঠিক আছে। আৰু যদি কোনোবাই ব্ৰেণ্ডেড ইউজ কৰা নাই, অৰ্ডিনাৰী কিবা ইউজ কৰিছে, তেওঁ যিকোনো এটা ফেচৰ এটা ক্ৰীম কিনিব গ'লে, আজিকালিতো দোকানত বা মাৰ্কেটত যিকোনো ফেচৰ এটা ক্ৰীম কিনিব গ'লে মিনিমাম 100-150 টকাৰ পৰাই ষ্টাৰ্ট হয়। আৰু সেই তেনেকৈ সকলোবিলাক প্ৰডাক্ট আমি সিমানখিনিৰে পাওঁ, তাতকৈতো কম দামৰ বস্তু আজিকালি নায়েই। গতিকে যেতিয়া আমি সেই 100-150 টকীয়া বস্তু এটা আমি কিনাৰ পিছত যেতিয়া আমি নিজৰ মুখত লগোৱাৰ পিছত বা আমি এটুকুৰ চাবোন কিনি আনিছোঁ, নিজৰ গাত ঘঁহিছোঁ, তাৰপিছত আমি দেখিছোঁ যে সেই চাবোন টুকুৰ আমাৰ ভাল লগা নাই, বা যিখিনি আনিছোঁ আজি আৰু কেইদিনমান লগোৱাৰ পিছতে 3-4 দিনৰ পিছতে আমাৰ সেই চাবোন টুকুৰ চেচ হৈ থাকিল। নহ'লে বা ফেচত লগোৱা ক্ৰীমটো আমি ঘঁহি আছোঁ, কিন্তু আমি যিটো হিচাপত, যেনেকৈ মোৰ স্কিনখন ড্ৰাই, মই নাৰিছমেণ্ট বা মইশ্চাৰাইজিঙৰ ক্ৰীম এটা বিচাৰিছিলোঁ আৰু সেই হিচাপত মই যিটো ক্ৰীম কিনি আনিছোঁ সেইটো মোক স্কিনখন আৰু বেছি ড্ৰাই কৰি আছে। মই একো ধৰণৰ ৰিজাল্ট পোৱা নাই, ভাল লগা নাই মোৰ ইউজ কৰি। গতিকে মই কেইদিনমান ইউজ কৰি সেই প্ৰডাক্টটো এৰি দিম। তাৰপিছত মই আকৌ ভাবিম যে মোৰ স্কিনখন আকৌ বেছি ড্ৰাই হৈ গৈ আছে কোনো ক্ৰীম নলগোৱাৰ ফলত। গতিকে মই আকৌ দোকানত গৈ আকৌ এটা ক্ৰীম কিনি আনিম। আকৌ ক্ৰীম এটা কিনিব গ'লে সেই 100-200 টকা আকৌ পৰিব। আকৌ তেনেকৈ কেইদিনমান লগাম, সেইটোৰ পৰা আমি কোনো ধৰণৰ ৰিজাল্ট নাপাওঁ। কিয়নো দোকানীয়ে যেতিয়া আপোনাক প্ৰডাক্ট এটা দিয়ে তেতিয়া আপোনাৰ কোনো ধৰণৰ স্কিনৰ টাইপ বা আপোনাৰ
স্কিনখনৰ কিনো প্ৰব্লেম আছে বা তেনেকুৱা বেচিছত কোনো প্ৰডাক্ট আপোনাক নিদিয়ে, যাৰ কাৰণে আপুনি যিকোনো প্ৰডাক্ট দোকানৰ পৰা বাৰে বাৰে গৈ পেলাই কিনি আনি পইচাখিনি খৰচ কৰি আছে, কিন্তু আপোনাৰ বেনিফিট একো হোৱা নাই, আপুনি ৰিজাল্ট একো পোৱা নাই। এনেকৈ আপোনাৰ গোটেই মাহটোত বা বছৰটোত আপুনি বহুত পইচা খৰচ কৰে। যেতিকে আপুনি 100 টকা কৰি যদি আপুনি মাহটোত যদি 3-4টা ক্ৰীমো কিনি লৈ যায়, আপোনাৰ মাহটোত 500-600 টকা এনেই গুচি যায়। কিন্তু আপোনালোকে গমেই নাপায়, ভাবি আছে আপুনি সস্তীয়া বস্তু ইউজ কৰি আছে, গতিকে আপোনাৰ কোনো ধৰণৰ লছ হোৱা নাই, কিন্তু আপুনি বহুত বেছি পৰিমাণ আপোনাৰ লছ হৈ আছে তাৰ পৰা। কিন্তু তাতকৈ যদি আপুনি ভাবে যে তেনেকুৱা 500-600 টকাৰেতো আপুনি ব্ৰেণ্ডেড ভাল ক্ৰীম এটা পাই যাব, আৰু সেই ভাল ক্ৰীমটো যেতিয়া আপুনি নিজৰ ফেচত লগাব বা নিজৰ বডিৰ কাৰণে ভাল এটুকুৰ চাবোন কিনিব, তাৰপিছত সেইটো যেতিয়া আপুনি নিজে ইউজ কৰিব, তাৰ পৰা যিটো ৰিজাল্ট পাব আৰু সেইখিনি আপুনি ইউজ কৰাৰ পিছত আপোনাৰ এটা ব্ৰেণ্ডেড প্ৰডাক্টবিলাক আপোনাৰ বহুত মানে যদি আপুনি ফেচৰ কাৰণে এটা ক্ৰীম লৈ দুমাহ 3 মাহটো খুব ধুনীয়াকৈ যায়, চাবোন এটুকুৰ 1-2 মাহ গুচি যায়, এটুকুৰ চাবোন এজন মানুহে ইউজ কৰিলে ব্ৰেণ্ডেড প্ৰডাক্টবিলাকৰ। গতিকে তেনেকৈ যদি আপোনালোকে ভাবে যে মই যিকোনো অৰ্ডিনাৰী বস্তু কিনাতকৈ ব্ৰেণ্ডেড বস্তু এটা কিনিম, মই পইচা দি কিনিছোঁ, ধৰি লওক মই এই মাহত মই 1000 টকাৰে মোৰ নিজৰ মুখৰ লগা বস্তু বা কিবা কিবি কিনিব পাৰোঁ, গতিকে 1000 টকাৰ মই বস্তু কিনি ল'ম, আৰু সেইখিনি আপোনাৰ গোটেই মাহটো খুব 1-2 মাহ ধুনীয়াকৈ আৰামত ইউজ কৰিব পাৰিব। তাৰপিছত আপুনি আকৌ যি লাগে তেনেকৈ অলপ অলপকৈ আপুনি কিনিব পাৰিব নিজৰ বাজেট হিচাপত। কিন্তু তাৰ পৰা আপোনাৰ বহুত বেছি লাভ হ'ব আপোনাৰ লছ হোৱাৰ পৰিৱৰ্তে, কাৰণ মই ক'লোঁ অৰ্ডিনাৰী বস্তু কিনি থাকোঁতে আপোনাৰ কিমান পইচা গুচি যায় আপুনি গমেই নাপায়। কিন্তু আপুনি ব্ৰেণ্ডেড বস্তু যদি আপুনি এবাৰেই কিনিব আৰু ভাল কিনিব, আৰু সেইটোৰ পৰা আপুনি ছেটিছফেকশ্যন এটা পাব, নিজৰ যিটো নিড আপোনাৰ স্কিনৰ কাৰণেই হওক বা আপোনাৰ যিকোনো বডিৰ কাৰণে হওক, যিটো নিড সেই হিচাপত আপুনি বস্তুটো কিনিব আৰু আপোনাৰ ৰিজাল্ট সেই হিচাপত পাব। গতিকে আপোনাৰ পইচাটো যদি আপোনাৰ 10-20 টকা বেছিও যায়, তেতিয়া আপোনাৰ সেইটো গাত নালাগে। গতিকে আপোনাৰ ইয়াৰ পৰা কছমেটিকত আপোনাৰ বহুত বেছি লাভ হ'ব। গতিকে এনেকৈ আপুনি নিজৰ ছেভিং এটা কৰিব পাৰিব। সেইকাৰণে মই কৈছোঁ, মই আপোনাক ছেভিং কৰা, বিশেষকৈ লেডিজখিনিয়ে ইয়াৰ পৰা বহুত বেছি ছেভিং কৰিব পাৰিব। আৰু মই ভাবোঁ যদি আপোনালোকে বিচাৰে যে এনেকুৱা এটা ব্ৰেণ্ড যে আপুনি বিচাৰি পোৱা নাই, অৰ্ডিনাৰী ব্ৰেণ্ড ইউজ কৰি আছে আৰু তেনেধৰণৰ কোনো আপোনালোকে ব্ৰেণ্ড এটা বিচাৰি পোৱা নাই নিজৰ প্ৰডাক্ট ইউজ কৰিবৰ কাৰণে কছমেটিক, তেন্তে মই অৰিফ্লেম যিটো সেই ব্ৰেণ্ডটোৰ কথা ক'ব বিচাৰোঁ। কিয়নো ময়ো এগৰাকী আগতে অৰ্ডিনাৰী মানে ভাল প্ৰডাক্ট বিচাৰি অৰ্ডিনাৰী প্ৰডাক্টৰ ওপৰতে বহুত পইচা খৰচ কৰা ছোৱালী আছিলোঁ। কিন্তু যেতিয়া মই অৰিফ্লেমত মই আজি 2 বছৰেৰে জড়িত হৈ আছোঁ, আৰু অৰিফ্লেমৰ পৰা মই ভাল প্ৰডাক্ট ইউজ কৰাৰ লগতে অৰিফ্লেমৰ থ্ৰুৰে মই বহুত পইচাও ইনকাম কৰি আছোঁ, আৰু আপোনালোকেও অৰিফ্লেমৰ থ্ৰুৰে পইচা ইনকাম কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব সেইটো মই লাহে লাহে কৈ আছোঁ আপোনালোকক। আৰু যদি আপোনালোকৰ বিশ্বাস নহয়, নিজে আপোনালোকে ইয়াতে এবাৰ আহিব আৰু মই আপোনালোকক প্ৰচেছটো বুজাই দিম, তাৰপিছত আপোনালোকে নিজে বিশ্বাস কৰিব ইয়াতে সঁচাকৈ পইচা ইনকাম কৰিব পাৰিনে আৰু ইয়াৰ প্ৰডাক্টবিলাক কেনেকুৱা। কিন্তু মই আপোনালোকক কৈছোঁ, ইয়াৰ পৰা অৰিফ্লেমত আপোনাৰ বহুত মানুহৰ এইটো ভুল ধাৰণা থাকে যে অৰিফ্লেমৰ প্ৰডাক্টবিলাক বহুত বেছি দামৰ হয়, গতিকে সাধাৰণ মানুহৰ কাৰণে এইটো বাজেটৰ নহয়। কিন্তু মই আপোনালোকক আজি, আপোনালোকে জানো কেতিয়াবা কেটলগ দেখিছে অৰিফ্লেমত সাধাৰণ মানুহৰ পৰা মানে বেছিক ৰেঞ্জৰ পৰা আমাৰ হায়াৰ ৰেঞ্জলৈকে প্ৰডাক্ট পোৱা যায়। ফৰ এক্সাম্পল, যেনেকৈ অৰিফ্লেমত আমাৰ 3টা ৰেঞ্জ, বিশেষকৈ স্কিন কেয়াৰত 3টা ৰেঞ্জ থাকে। এটা বেছিক ৰেঞ্জ, এটা আমাৰ পাৰফৰ্মেঞ্চ ৰেঞ্জ, আৰু এটা আমাৰ এডভান্স টেকন'লজিৰে ইউজ কৰা যিটো ৰেঞ্জ, সেইটো অকণমান হায়াৰ ৰেঞ্জ হয়। গতিকে চবে নিজৰ ৰেঞ্জ হিচাপত আপোনালোকে ইউজ কৰিব পাৰিব। আৰু যদি আপুনি কেতিয়াও অৰিফ্লেম ব্ৰেণ্ডৰ প্ৰডাক্ট ইউজ কৰা নাই, আপুনি ফাৰ্ষ্ট অৰিফ্লেমৰ বেছিক ৰেঞ্জ যিটো, আৰু যিবিলাকৰ প্ৰডাক্ট আমি 100-200ৰ পৰাই পাওঁ, সেই তেনেকুৱা ধৰণৰ প্ৰডাক্টৰ পৰাই আপুনি অৰিফ্লেমৰ প্ৰডাক্ট ইউজ কৰাটো ষ্টাৰ্ট কৰিব পাৰে। আৰু মই আপোনালোকক আজি এখন কেটলগ দেখাব বিচাৰিছোঁ। অৰিফ্লেমৰ যদি কেটলগ আপুনি কেতিয়াও দেখা নাই, এবাৰ আপোনালোকে চাই লওক। এইটো মাহৰ কেটলগ অৰিফ্লেমৰ, আৰু এই কেটলগখন খুবেই ধুনীয়া। ইয়াতে আপুনি চাওক, এই কাজলডাল, যিটো কাজলডালৰ প্ৰাইচ আমাৰ লিখা আছে 189, আৰু আমি যদি দোকানত এডাল কাজল
কিনিব যাওঁ তেতিয়াও সেই কাজলডালৰ প্ৰাইচ কিমান হয় 200 টকা বা এনেকৈ 250 টকা যিবিলাক আমাৰ আজিকালি যিবিলাক কাজল চবেই ইউজ কৰে 200-250 টকা লয়ে গতিকে অৰিফ্লেমৰ কাজলডালো 189 লিখা আছে আৰু এটা কথা কওঁ ইয়াতকৈও কিন্তু আপোনালোকে অৰিফ্লেমৰ যিটো দাম লিখা আছে ইয়াতকৈও কিন্তু আপুনি অৰিফ্লেমৰ প্ৰডাক্টত আৰু কমতে পাব কেনেকৈ সেইটোও কৈ আছোঁ যদি আপুনি যদি অৰিফ্লেমৰ মেম্বাৰশ্বিপ লয় আৰু যিটো মেম্বাৰশ্বিপ একদমেই ফ্ৰী হয় কোনো ধৰণৰ পইচা দিব নালাগে মেম্বাৰশ্বিপৰ বাবে অৰিফ্লেমত মেম্বাৰশ্বিপ লৈ যেতিয়া অৰিফ্লেমৰ পৰা আপুনি প্ৰডাক্ট কিনিবৰ কাৰণে ষ্টাৰ্ট কৰিব যিটো আপোনাৰ নিজৰ সেল্ফ ইউজৰ প্ৰডাক্ট যেতিয়া আপোনাক যি প্ৰডাক্টেই লাগে আপোনাৰ নিজৰ দৈনিক ব্যৱহাৰৰ বাবে সেই প্ৰডাক্টবিলাক যেতিয়া আপুনি ল'ব তেতিয়া আপুনি সকলো প্ৰডাক্টতে এটা খুব ধুনীয়া ডিছকাউণ্ট পাব আৰু গতিকে আপুনি যদি বাহিৰৰ বা দোকানৰ পৰা বা মাৰ্কেটৰ পৰা যেতিয়া আপুনি কিবা বস্তু কিনিব যায় নিশ্চয় আপোনাক কোনো ধৰণৰ ডিছকাউণ্ট নিদিয়ে কিন্তু আপুনি অৰিফ্লেমত যেতিয়া আপুনি ফ্ৰীতে এটা মেম্বাৰশ্বিপ ল'ব তেতিয়া আপুনি অৰিফ্লেমৰ সকলো প্ৰডাক্টতে এটা খুব ধুনীয়া ডিছকাউণ্ট পাব আৰু আপুনি মেম্বাৰশ্বিপৰ কাৰণে কোনো ধৰণৰ ঝামেলা নাই একো আপোনাৰ নিজৰ ID প্ৰুফ ডকুমেণ্টছ ভোটাৰ IDখন বা আপোনাৰ আধাৰ কাৰ্ডৰ এটা ফটো মাৰি আপুনি যদি ভাবে যে মই মেম্বাৰশ্বিপ ল'ব বিচাৰোঁ আপুনি মোকো চেণ্ড কৰি দিব পাৰে মই লগে লগে আপোনাৰ মেম্বাৰশ্বিপটো বনাই দিব পাৰিম আৰু আপুনি মেম্বাৰ হোৱাৰ লগে লগে আপোনাৰ যেতিয়াই যি মন তেতিয়া আপুনি অৰিফ্লেমৰ পৰা কিনিব পাৰিব আৰু সকলো প্ৰডাক্টত তাতে আপুনি বহুত বেছি ডিছকাউণ্ট লাভ কৰিব যেনেকৈ 189 যিটো লিখা আছে কাজলডালৰ প্ৰাইচ 189 এইটো আপুনি যেতিয়া মেম্বাৰ হৈ পেলাই অৰিফ্লেমৰ পৰা ল'ব সেইটো প্ৰডাক্ট আপুনি 150 টকাত পাব গতিকে আপুনিতো 189 মানে আপোনাৰ 140 টকা আপুনি লাভ কৰি আছে গতিকে আপুনি একো ধৰণৰ পইচা নিদিয়াকৈ এনেই আপুনি এটা বস্তু কিনাতে আপোনাৰ 40 টকা লাভ তেনেকৈ যেতিয়া আপুনি নিজৰ ডেইলি কেয়াৰৰ বা নিজৰ ঘৰৰ সকলো মানুহৰে যেতিয়া প্ৰডাক্ট অৰিফ্লেমৰ পৰা ল'ব ধৰি লওক আপুনি 1500 টকাৰ বস্তু আপুনি কিনি আছে তেতিয়া আপুনি 500 টকা খুব ধুনীয়াকৈ ডিছকাউণ্ট পাই যায় গতিকে আপুনি মাত্ৰ 1000 টকা পে' কৰিব লগা হয় গতিকে তেনেকুৱা ডিছকাউণ্টটো আপোনাক কেতিয়াও কোনেও নিদিয়ে আৰু তাতকৈ ডাঙৰ কথা অৰিফ্লেমৰ যিবিলাক দামী প্ৰডাক্ট সেইবিলাকো আপুনি ব্যৱহাৰ কৰিব পাৰিব কিয় জানে অৰিফ্লেমত প্ৰতি মাহতে ডিছকাউণ্ট আহে বহুত ডিছকাউণ্ট আহে ফৰ এক্সাম্পল কেতিয়াবাতো 1000 টকাৰ প্ৰডাক্ট আমাৰ 400 টকা 300 টকাটো আহি যায় আৰু যেতিয়া আপুনি নিজৰ ডিছকাউণ্টটো তাত ব্যৱহাৰ কৰিব নিজৰ ডিছকাউণ্টেৰে সেই 1000 টকাৰ প্ৰডাক্ট কেতিয়াবা আপুনি 200-150 টকাটো পাই যায় গতিকে আপোনালোকৰ কাৰণে সেইটো খুবেই ধুনীয়া কথা আপুনি ব্ৰেণ্ডেড প্ৰডাক্ট ইউজ কৰিব পাৰিব আৰু লগতে আপোনাৰ হিউজ ডিছকাউণ্ট লগতে আপুনি খুব ধুনীয়া এটা আপোনাৰ ছেভিং হ'ব আৰু আপুনি সেই প্ৰডাক্টখিনি ইউজ কৰাৰ পিছত আপুনি খুব ধুনীয়াকৈ নিজৰ যিখিনি ৰিজাল্ট পাব তাৰ পৰা সেইটোতো আপুনি বহুত বেছি ছেটিছফাই হ'ব পাৰিব গতিকে সঁচাকৈ মই কৈছোঁ ইয়াৰ থ্ৰুৰে আপোনালোকৰ ছেভিং হ'বনে নাই আপোনালোকে নিজে এবাৰ ভাবি চাওক আৰু বহুত মানুহৰ এইটো ভুল ধাৰণা থাকে যে অৰিফ্লেমৰ মেম্বাৰশ্বিপ ল'লে প্ৰতি মাহে অৰিফ্লেমৰ পৰা বজাৰ কৰিব লাগিব বা বস্তু কিনিব লাগিব বা মানুহৰ পৰা অৰ্ডাৰ আনি ইয়াতে প্লেচ কৰিব লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নহয় আপোনাৰ সেইটো নিজৰ কথা যেনেকৈ আপুনি মিন্ত্ৰা বা আপোনাৰ ফ্লিপকাৰ্ট তেনেকৈ সেইবিলাকৰ পৰাওতো মানুহে বহুত বস্তু কিনে কিন্তু আৰু সেইবিলাকতো আজিকালি বজাৰ কৰিব লাগিলে নিজৰ এটা একাউণ্টৰ খুবেই দৰকাৰ তাতেও আপোনাৰ নিজৰ এণ্ট্ৰি হ'ব লাগে লগ ইন হ'ব লাগে তেনেকৈ আজিকালি চব অনলাইনৰ পৰা আপুনি শ্বপিং কৰিব লাগিলে তাতে আপোনাৰ নিজৰ এটা ID লাগে গতিকে অৰিফ্লেমতো তেনেকৈ আপোনাৰ এটা নিজৰ ID বনাব পাৰে আপুনি যদি ভাবে যে অৰিফ্লেমৰ পৰা মই বস্তু কিনি থাকিম নিজৰ লাগতিয়াল বস্তুবিলাক তেতিয়া আপুনি অৰিফ্লেমৰটো এটা ID বনাই ৰাখিব পাৰে আৰু সেইটো ID আপুনি যেতিয়াই যি বস্তু লাগে তেতিয়া আপুনি কিনিব পাৰিব তেনেকুৱা নহয় যে কম্পালচৰি যে আপুনি 10,000-20,000 টকাৰ বস্তু কিনিবই লাগিব প্ৰতি মাহত কিনিবই লাগিব তেনেকুৱা কোনো ধৰাবন্ধা নিয়ম নাথাকে আপোনাৰ নিজৰ লাগতিয়াল বস্তু কিনিব গতিকে আপোনাৰ কিয় ধৰাবন্ধা নিয়ম থাকিব যেনেকৈ আপুনি বেলেগ মিন্ত্ৰা চিন্তাৰ পৰা যেনেকৈ আপোনাৰ কিবা এটা বস্তু ভাল লাগিছে আপুনি কিনিছে তেনেকৈ অৰিফ্লেমৰ পৰাও আপুনি বস্তু কিনিব পাৰিব নিজৰ লাগতিয়ালটো আপোনাৰ নিজৰ প্ৰয়োজন হিচাপতে আপুনি বস্তু ল'ব পাৰিব কোনো ধৰণৰ ধৰাবন্ধা নাথাকে আপোনাৰ যেতিয়াই মন তেতিয়াই আপুনি অৰিফ্লেমৰ থ্ৰুৰে সেই মেম্বাৰশ্বিপটো লোৱাৰ পিছত বস্তু কিনি থাকিব পাৰিব আৰু খুব ধুনীয়া ডিছকাউণ্টো লাভ কৰিব ডিছকাউণ্টৰ লগতে মই আকৌ এটা কথা কওঁ আপোনালোকে অৰিফ্লেমত যেতিয়া আপুনি মেম্বাৰ হ'ব তেতিয়া অৰিফ্লেমৰ পৰা আপুনি ফ্ৰী গিফ্টটো পাব দেই বহুত ধুনীয়া গিফ্টবিলাক পায় অৰিফ্লেমৰ পৰা যেতিয়া ফৰ এক্সাম্পল মই কওঁ অৰিফ্লেমৰ
অৰিফ্লেমৰ মই আকৌ কেটলগখন দেখাইছোঁ। অৰিফ্লেমৰ এইটো মাস্কাৰা, এডাল কাজল। এই মাস্কাৰা কাজলৰ লগত এইটো যিটো কাজলৰ প্ৰাইচ, এইটো মাস্কাৰাৰ প্ৰাইচ, এই প্ৰাইচৰ কাষতে এটা BP বুলি লিখা থাকে, যিটো বোনাছ পইণ্ট হয়। এই পইণ্টটো যদি আপোনাৰ মিলি যদি কেতিয়াবা গোটেই মাহটোত ধৰি লওক আপুনি মাহটোত আপুনি 2000 টকাৰে আপোনাৰ বস্তু, ঘৰৰ বস্তু লগা হৈ আছে, যে শ্বেম্পু, কণ্ডিচনাৰ বা আপোনাৰ বডি ক্ৰীম, পাৰফিউম, চাৰফিউম, এনেকুৱা বহুত কিবা কিবি বস্তু লাগে আৰু আপোনাৰ মাহটোত, সেইটো মাহত আপুনি খুব সকলো বস্তুখিনি কিনি ল'লে আপোনাৰ ধৰি লওক সেই বোনাছ পইণ্ট, প্ৰতি বস্তু লগতে তেনেকৈ এটা পইণ্ট থাকে। সেই পইণ্টটো মিলি যেতিয়া আপোনাৰ কেতিয়াবা 50 হৈ যায় বা কেতিয়াবা আপোনাৰ 100 হৈ যায়, তেতিয়া আপোনাৰ সেই পইণ্টটোৰ ওপৰত ডিপেণ্ড কৰিও আপুনি বহুত ধুনীয়া ধুনীয়া গিফ্ট পায়। আৰু সেইটো আপোনাৰ এক্টিভিটি অফাৰ বুলি কয়। সেইটো আপোনাৰ প্ৰতি মাহতে থাকে। যদি আপুনি প্ৰতি মাহত যদি আপুনি শ্বপিং কৰে বা তেনেকুৱা যদি আপোনাৰ পইণ্টটো তাৰ লগত মিলি যায়, তেতিয়া আপুনি অৰিফ্লেমৰ পৰা খুব ধুনীয়া ধুনীয়া গিফ্টটো লাভ কৰিব পাৰিব। নিশ্চয় আপুনি অৰিফ্লেমৰ বেগবিলাক দেখা পাইছে কেতিয়াবা কাৰোবাক লোৱা। সেই সকলো বেগ নহ'লে বা যিবিলাক আমাৰ বেলেগ বেলেগ পাৰফিউম চাৰফিউম, এই সকলোবিলাক খুব ধুনীয়া ধুনীয়া এইবিলাক আমাৰ গিফ্টত আহে। গতিকে সেইটো মেম্বাৰশ্বিপ ল'লেহে আপুনি সেইটো ল'ব পাৰিব। উইদাউট মেম্বাৰশ্বিপ আপুনি কেতিয়াও গিফ্ট ল'ব নোৱাৰে। যদি আপুনি ভাবি আছে মই অৰিফ্লেমৰ মেম্বাৰশ্বিপ নলওঁ, কেতিয়াবা কাৰোবাৰ পৰা মই কোনোবা যদি মেম্বাৰশ্বিপ লোৱা বেলেগ মানুহ আছে, তাক মই কৈ পেলাই সেই মোৰ লাগতিয়াল বস্তুটো আনি ল'ম, কিন্তু তেতিয়া সেই মানুহজনেহে গিফ্টটো পাব, আপুনি কেতিয়াও গিফ্টটো নাপায়। যদি আপুনি নিজেই মেম্বাৰশ্বিপ হৈ যেতিয়া আপুনি নিজৰ লাগতিয়াল বস্তুখিনি কিনি থাকিব, তেতিয়া গিফ্টবিলাক পালে আপুনি নিজেও সেই গিফ্টটো পাব পাৰিব। বেলেগ মানুহে তেতিয়া আপোনাৰ গিফ্টটো ল'ব নোৱাৰে। সেইকাৰণে মই কওঁ, আপোনাৰ প্ৰতিজন আমাৰ ছোৱালী বা মহিলাই নিজৰ বাবে এটা তেনেকুৱা অৰিফ্লেমৰ এটা মেম্বাৰশ্বিপ লৈ থ'ব পাৰে। আৰু লৈ থোৱাটো কোনো ধৰণৰ পইচাৰ যিহেতু কোনো দৰকাৰেই নাই, জাষ্ট নিজৰ ID প্ৰুফ ডকুমেণ্টছ এখন দিয়াৰ লগে লগে আপোনাৰ যিহেতু মেম্বাৰশ্বিপটো হৈ যায়, গতিকে আপোনাৰ লৈ থোৱাত কোনো ধৰণৰ খৰচাৰো কথা নাহে, বৰঞ্চ আপোনাৰ নিজৰ ছেভিংহে হ'ব। আৰু ইয়াত মই বাৰে বাৰে কৈছোঁ, মেম্বাৰশ্বিপৰ কাৰণে আপুনি ক'তো যাবও নালাগে। আপুনি মোৰ এই ভিডিঅ'টোৰ তলতে মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া হ'ব, গতিকে আপোনালোকে মোৰ কণ্টেক্ট নাম্বাৰত ডাইৰেক্ট কণ্টেক্ট কৰি আপুনি হোৱাটছএপত মোৰ আপোনাৰ ভোটাৰ আইডিখন দি দিলে মই আপোনাৰ মেম্বাৰশ্বিপটো তৎক্ষণাত বনাই দিম। আৰু তেতিয়া আপোনাৰ যি বস্তু লাগে আপুনি তেনেকৈ আপোনাৰ মোক চেণ্ড কৰি থাকিলে হ'ল, আপুনি বজাৰ কৰি থাকিব পাৰিব তেনেকৈ। তাৰপিছত আপোনাৰ এই অৰিফ্লেমত মই আকৌ কৈছিলোঁ যে অৰিফ্লেমৰ পৰা আপুনি কেনেকৈ পইচা ইনকাম কৰিব পাৰিব, সেইটোও ক'ম বুলি কৈছিলোঁ। এটাতো ভুল ধাৰণা মই আপোনালোকক ক'লোৱে যে বহুত মানুহে অৰিফ্লেমৰ প্ৰডাক্টবিলাক দামৰ, কিয়নো তেওঁলোকে কেটলগ কেতিয়াও দেখা নাই আৰু তেওঁলোকে সদায় দামৰ বস্তুখিনিহে দেখিছে। তাত যে ডিছকাউণ্ট আপোনালোকে মেম্বাৰশ্বিপ লোৱাৰ পিছত পায়, সেই কথাটো তেওঁলোকে নাজানে, সেইকাৰণে দামৰ বুলি কয়। আৰু ব্ৰেণ্ডেড প্ৰডাক্ট এটাত যদি আপুনি 10 টকা 20 টকা বেছি দিও আছে, সেইটো আপোনালোকৰ কোনো ধৰণৰ গাত লাগিব লগা একো নাই, কিয়নো আপোনালোকে সেই 10 টকা 20 টকা দিয়াৰ পিছত আপুনি সঠিক ৰিজাল্ট এটা পাব, সঠিক আপোনাৰ মনৰ এটা ছেটিছফেকশ্যন পাব আপুনি প্ৰডাক্টখিনি ইউজ কৰাৰ পিছত। আৰু মই ক'ম যে কেনেকৈ আপুনি ইয়াৰ থ্ৰুৰে পইচা ইনকাম কৰিব পাৰে বুলি কৈছোঁ, সেই কথাটো ক'ম। আপুনি বহুতে কয় যে অৰিফ্লেমত পইচা ইনকাম কৰিব পাৰি বুলি কয়, কিন্তু সেইটো পচিবল নহয়। সেইটো অনলি কিছুমান মানুহৰ কাৰণে পচিবল। যদি কিছুমান মানুহৰ কাৰণে পচিবল, তেন্তে সেই কিছুমান মানুহটো জানো আপুনি হ'ব নোৱাৰিব? আপুনি চেষ্টাৰ অসাধ্য এই পৃথিৱীত একো নাই, আমি সকলোৱে জানো। গতিকে যদি আমি চেষ্টা কৰোঁ, আমি যদি পৰিশ্ৰম কৰোঁ, তেন্তে আমি কিয়নো বেলেগ মানুহে যদি কৰিব পাৰিছে, গতিকে আমাৰ দ্বাৰা কিয় সম্ভৱ নহ'ব? বেলেগ মানুহজনোতো মানুহেই আমাৰ নিচিনা, যদি তেওঁ সম্ভৱ কৰিব পাৰিছে, নিশ্চয় আমিও সম্ভৱ হ'ব আমাৰ কাৰণে। কিন্তু সকলো ছাকচেছ পাবৰ কাৰণে বা সকলো আমি পইচা ইনকাম কৰিব লাগিলে, যিকোনো প্ৰচেছেৰে পইচা ইনকাম কৰিব লাগিলে আমি সদায়ে তাৰ কাৰণে কষ্ট কৰিব লাগিব। আৰু সেইটো সদায় আপুনি মাইণ্ডত ছেট কৰি ল'ব লাগিব যে আপুনি ঘৰত বহি বা আপুনি একো নকৰাকৈ কেতিয়াও পইচা ইনকাম কৰিব নোৱাৰে। আপুনি য'তেই নাযাওক কিয়, যি কামেই আপুনি নকৰক কিয়, আপুনি কষ্ট কৰিব লাগিবই। কষ্টৰ বিনিময়তহে তাৰ ফল পাব আপুনি। গতিকে অৰিফ্লেমতো যদি আপুনি ভাবে যে মই অৰিফ্লেমৰ থ্ৰুৰে পইচা ইনকাম কৰিম, অৰিফ্লেম এটা আপোনাৰ অপৰচুনিটি, আপুনি পইচা
ইনকাম কৰিব পাৰিব কিন্তু কাম আপুনি কৰিবই লাগিব তাৰ কাৰণে উইদাউট ৱৰ্ক আপুনি কেতিয়াও ইয়াৰ পৰা পইচা ইনকাম কৰিব নোৱাৰে আজি মই অৰিফ্লেমত সকলো মানুহে পাৰ্ট টাইম বা ফুল টাইম সকলো মানুহে কৰিব পাৰে মই প্ৰথম মই মোৰ নিজৰ পৰিচয়টো দিছিলোঁৱে মনমিতা নাথ বুলি আৰু মই লগতে কওঁ যে মই এগৰাকী গভৰ্ণমেণ্ট এমপ্লয়ী হয় তাৰপিছতো মই অৰিফ্লেম কৰোঁ মানে মোৰ অৰিফ্লেম সঁচাকৈ খুব ভাল লাগে কিয় জানে অৰিফ্লেমত মই চাকৰিৰ পৰা অহাৰ পিছতো মই যিখিনি সময় পাওঁ সেই সময়খিনি দি মই অৰিফ্লেমৰ থ্ৰুৰে বহুত পইচা ইনকাম কৰিব পাৰোঁ এগৰাকী গভৰ্ণমেণ্ট এমপ্লয়ী যিমানখিনি পইচা পায় আমাৰতো লিমিটেড ইনকাম থাকে কিন্তু মই অৰিফ্লেমত আনলিমিটেড ইনকাম কৰিব পাৰোঁ মোৰ যিমান মোৰ যদি এই মাহত মোৰ মন যায় যে মই 1 লাখ টকা ইনকাম কৰিম সেইটো মোৰ কাৰণে পচিবল মই যদি ভাবোঁ সেইটো নিজে আপুনি মাইণ্ডত ছেট কৰি ল'ব লাগিব গ'লটো যে আপুনি কিমান টকা ইনকাম কৰিব পাৰিব আপুনি যিমান টকা ইনকাম কৰিব বিচাৰে সেই হিচাপত আপোনাৰ কাম কৰিব লাগিব যদি আপুনি ভাবে যে মই এই মাহত অকল 10,000 টকা ইনকাম কৰিম গতিকে আপুনি 10,000ৰ কাৰণে আপুনি সিমানখিনি কাম কৰিব লাগিব গতিকে অৰিফ্লেমত আপুনি কমৰ পৰা বেছিলৈকে আপুনি ইনকাম কৰিব পাৰিব কিন্তু তাৰ কাৰণে আপোনাৰ নিজৰ মনত ছেট কৰিব লাগিব আপোনাৰ নিজৰ গ'লটো আৰু আপুনি তাৰ কাৰণে বহুত কামো কৰিব লাগিব আপুনি ভয় খাব নালাগে যে ইয়াত আমি কেনেধৰণৰ কাম কৰিব লাগিব সেইটো আমি কেনেকৈ জানিম তাৰ কাৰণে আপোনাক বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হয় অনলাইন অফলাইন যদি আপুনি হাউচৱাইফ হয় আৰু আপুনি ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰে তেন্তেও আপুনি অৰিফ্লেমৰ অপৰচুনিটি একচেপ্ট কৰিব পাৰে কিয়তো তেতিয়া আপুনি অনলাইন যিবিলাক আমাৰ ট্ৰেইনিং দিয়া হয় আপোনালোকৰ নিশ্চয় স্মাৰ্টফোন আছে যিহেতু মোৰ ভিডিঅ'টো চাই আছে আপোনাৰ স্মাৰ্টফোন আছে সেই স্মাৰ্টফোনতে আপুনি খুব ধুনীয়াকৈ আপোনাৰ অনলাইন ট্ৰেইনিংবিলাক আপুনি ল'ব পাৰিব আৰু সেই অনলাইন ট্ৰেইনিংবিলাকৰ পিছত আপুনি যেতিয়া অৰিফ্লেমৰ কেনেকৈ আপুনি অৰিফ্লেমত কাম কৰিব লাগিব সেই কথাবিলাক জানিব বা অৰিফ্লেমৰ প্ৰডাক্টবিলাকৰ বেনিফিটছবিলাক জানিব আৰু সেই বেনিফিটছবিলাক যেতিয়া আপুনি বেলেগক ক'ব মানুহক তেতিয়া বেলেগ মানুহেও তাৰ প্ৰতি আগ্ৰহী হ'ব আৰু সেইবিলাক প্ৰডাক্ট ইউজ কৰিব বিচাৰিব আৰু সেই প্ৰডাক্টবিলাক তেওঁলোককো আপুনি তেতিয়া ইউজ কৰিবৰ কাৰণে ক'ব পাৰিব গতিকে এনেকৈ আপোনাৰ বিজনেছটো আপোনাৰ বহুত গ্ৰ' হৈ যায় আৰু বহুত পইচা আপুনি কম সময়তে ইনকাম কৰিব পাৰে কিন্তু মই আগতেও কৈছোঁ যে তাৰ কাৰণে আপুনি কষ্ট কৰিবই লাগিব আপুনি ঘৰত বহি বা আপুনি বহি অৰিফ্লেমৰ পৰা পইচা কেতিয়াও ইনকাম কৰিব নোৱাৰে অৰিফ্লেম বুলি নহয় সকলো কামৰ পৰা পইচা ইনকাম কৰিব লাগিলে তাৰ কাৰণে আমি কষ্ট কৰিবই লাগিব গতিকে অৰিফ্লেমতো সেইটো আপোনাৰ যে আপুনি ইয়াৰ পৰা পইচা ইনকাম কৰিব লাগিলে তাৰ কাৰণে আপুনি কাম কৰিবই লাগিব আৰু যদি ভাবে আপুনি যে এনেকৈ মই অৰিফ্লেমত প্ৰডাক্টবিলাক ইউজ কৰি মই যিটো মোৰ ছেভিং হয় আপুনি ইনকাম কৰিব নিবিচাৰিলে কোনোবাই ছেল্ফ ইউজাৰ হিচাপেও নিজৰ অৰিফ্লেমৰ প্ৰডাক্টবিলাক ইউজ কৰিব পাৰে তাৰ কাৰণেও আপোনালোকে মেম্বাৰশ্বিপ লৈ থ'ব পাৰে গতিকে আপোনালোকে যদি ছেল্ফ ইউজৰ কাৰণে নিজৰ অকল বস্তুখিনি কিনিবৰ কাৰণেও যদি আপোনালোকে অৰিফ্লেমৰ মেম্বাৰ হ'ব বিচাৰে তেতিয়াও আপুনি হ'ব পাৰিব গতিকে মোক আপুনি ডাইৰেক্ট নিজৰ ভোটাৰ আইডি নহ'লে বা আধাৰ কাৰ্ডৰ ফটোকপি এটা পঠাই দিব হোৱাটছএপত গতিকে আপোনাৰ মেম্বাৰশ্বিপৰ আইডিটো আপুনি লগে লগে পাই যাব আৰু তাৰপিছত আপুনি যি বস্তুৱে কিনে আপুনি সকলো বস্তুতে 20% ডাইৰেক্ট আপুনি ডিছকাউণ্ট পাব লগতে আমাৰ যিখিনি এক্সট্ৰা অফাৰ থাকে প্ৰতিটো মাহতে সেই অফাৰখিনিও আপুনি এভেইল কৰিব পাৰিব গতিকে আপোনালোকৰ বহুত বেছি ছেভিং হ'ব মই কওঁ অৰিফ্লেমৰ এনেকুৱা যদি আপুনি মেম্বাৰশ্বিপটো লৈ থয় আৰু যিবিলাক ষ্টুডেণ্ট আছে বিশেষকৈ কলেজ গাৰ্ল হয় তেওঁলোকে পাৰ্ট টাইম অৰিফ্লেমৰ এই অপৰচুনিটিটো কৰিব পাৰে অপৰচুনিটিটো ল'ব পাৰে হাউচৱাইফখিনিও এই অপৰচুনিটিৰ অংশীদাৰ হ'ব পাৰে আৰু যদি আপোনালোকে এগৰাকী এমপ্লয়ো হয় আৰু আপুনি যদি আকৌ এক্সট্ৰা ইনকাম কৰিব বিচাৰে মোৰ দৰে মই যেনেকৈ বিচাৰোঁ যে মই আৰু বেছি ইনকাম কৰিব বিচাৰোঁ আৰু কাৰণ মই যিখিনি মোৰ দৰমহাৰ পৰা পাওঁ সেইখিনিৰে মোৰ তাতকৈ বেছি ইনকাম কৰিবৰ কাৰণে মই যিহেতু বিচাৰোঁ গতিকে মই এনেকুৱা এটা অপৰচুনিটি লৈছোঁ গতিকে আপোনালোকেও তেনেকৈ ল'ব পাৰে আৰু যদি ভাবে এই অপৰচুনিটিটো আমিও গ্ৰহণ কৰিম তেন্তে আপোনালোকে মোক নিশ্চয় এবাৰ কণ্টেক্ট কৰিব মোৰ এই ভিডিঅ'
ভিডিঅ'টোৰ তলত মোৰ নিজৰ নাম্বাৰটো দিয়া আছে, হোৱাটছএপ নাম্বাৰ। হোৱাটছএপত মোক নিশ্চয় এবাৰ কণ্টেক্ট কৰিব। সঁচাকৈ আমাৰ লেডিজখিনিৰ কাৰণে অৰিফ্লেমৰ বিজনেছ অপৰচুনিটিটো বহুত ডাঙৰ এটা অপৰচুনিটি, আৰু এনেকুৱা অপৰচুনিটি আমি ক'তো নাপাওঁ। আৰু এইটো আমি ঘৰত বহিও কৰিব পাৰোঁ, আমি নিজৰ অফিচত থাকিও কৰিব পাৰোঁ, বা আপুনি কলেজ গাৰ্ল হ'লেও কৰিব পাৰে, সকলোৱে কৰিব পাৰে। যদি আপুনি পঢ়া লিখা নাইও, আপোনাৰ একো নাজানেও, তেতিয়াও আপুনি অৰিফ্লেম কৰিব পাৰে। কাৰণ অৰিফ্লেমত আপোনাৰ মেম্বাৰশ্বিপৰ কাৰণে কোনো ধৰণৰ আপোনাৰ কোৱালিফিকেশ্যন প্ৰয়োজন নাই। সকলোৱে ইয়াতে আহিব পাৰে, সকলোৱে ইয়াতে পইচা ইনকাম কৰিব পাৰে, মাত্ৰ কষ্ট কৰিব পাৰিব লাগিব। যদি আপুনি কষ্ট কৰিব পাৰিম বুলি ভাবে, তেন্তে আপোনালোকে অৰিফ্লেমৰ এই অপৰচুনিটিটো গ্ৰহণ কৰক আজিয়ে। আৰু আপোনাৰ কোনো ধৰণৰ কোৱালিফিকেশ্যন নালাগে, মই বাৰে বাৰে কৈছোঁ। ইয়াতে আপুনি খালি আপোনাৰ নিজৰ ইচ্ছাটো লাগিব, আৰু আপুনি কাম কৰিব পৰা আপোনাৰ নিজৰ সাহসটো লাগিব। গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ থ্ৰুৰে আপোনাৰ অলপ হ'লেও সহায় হ'ব। আপোনালোকক যদি আপুনি জীৱনত ভাবি আছে কিবা এটা কাম কৰিম, অকণমান পইচা ইনকাম কৰিম, এই অৰিফ্লেমৰ অপৰচুনিটিটো আজি একচেপ্ট কৰক, আৰু আপোনালোকে মোক কণ্টেক্ট কৰিব যদি বিচাৰে। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোক সকলোলৈ।